আজি নাহৰকটীয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নাহৰকটীয়াৰ দীঘলাপথাৰস্থিত 100খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত উপস্থিত হয়। চিকিৎসালয়ত উপস্থিত হৈ সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে মই তিনিচুকীয়াৰ পৰা সোণাৰীলৈকে গৈ আছোঁ। নাহৰকটীয়া আমাৰ চিভিল হস্পিটেলখন ডিব্ৰুগড় জিলাৰ চিভিল হস্পিটেল হিচাপে আমি নিৰ্মাণ কৰিছিলোঁ। যি নহওক কিয় যি ধৰণে হস্পিটেলখন কাৰ্যক্ষম হ'ব লাগিছিল হোৱা নাছিলে। ইয়াত এতিয়া আমি ICU প্ৰতিষ্ঠা কৰি এটা সুন্দৰ কৰি প্ৰায় নতুনকৈ 15 কোটি টকাৰ পৰিকল্পনা এটা কৰিছোঁ হস্পিটেলখন ভাল কৰাৰ কাৰণে। কিমান দূৰ হয় দেখা যাওক। এটা উদ্দেশ্য সেইটো আছিল। দ্বিতীয়তে যদি ডিব্ৰুগড়ত বহুত পেচেণ্ট বাঢ়ে তেতিয়াহ'লে পেচেণ্টখিনিক ৰাখিবৰ কাৰণে আমাক অতিৰিক্ত হস্পিটেলৰ প্ৰয়োজন। সেইকাৰণে চিভিল হস্পিটেলখন মই চাই গ'লোঁ। প্ৰয়োজন হ'লে ইয়াক ব্যৱহাৰ কৰা হ'ব। চিকিৎসালয় পৰিদৰ্শনৰ সময়ছোৱাত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালা, নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল উপস্থিত থাকে।